নমস্কাৰ 2024 চনৰ পঞ্চায়ত ইলেকশ্যন সমাগত আৰু 2024 চনৰ লোকসভা নিৰ্বাচনৰ পিছতে অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনক লৈ ইতিমধ্যে কেইবাটাও জাননী জাৰি কৰা দেখিবলৈ পোৱা গৈছে আৰু যদিহে আপুনি 2024 চনৰ পঞ্চায়ত ইলেকশ্যনত প্ৰতিদ্বন্দ্বিতা কৰিম বুলি ভাবিছে তেন্তে আপোনাৰ বাবে আজিৰ এইটো খবৰ কিয়নো আপুনি 2024 চনৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ কেইবাটাও নীতি নিৰ্দেশনা জাৰি কৰিছে নিৰ্বাচন আয়োগ তথা অসম চৰকাৰৰ ফালৰ পৰা আৰু 2024 চনৰ পঞ্চায়ত ইলেকশ্যন বেলট পেপাৰত নে ইভিএমত অনুষ্ঠিত হ'ব তাৰ বিষয়েও অধ্যাদেশ জাৰি কৰা দেখিবলৈ পোৱা গৈছে কিন্তু ইয়াৰ লগতে আপোনালোকক জনাইছো যে 2024 চনৰ লোকসভা নিৰ্বাচনত আপুনি প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আপোনাৰ ন্যূনতম শিক্ষাগত অৰ্হতা 10ম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব আৰু আগতে দেখিবলৈ পোৱা গৈছিল যে যিকোনো মানুহে নিৰ্বাচনত অৱতীৰ্ণ হ'ব পাৰিছিল পঞ্চায়ত ইলেকশ্যনত কিন্তু সেই নীতি নিয়ম সম্পূৰ্ণৰূপে সলনি কৰা দেখিবলৈ পোৱা গৈছে যিহেতু এইবাৰ লোকসভা নিৰ্বাচনৰ পিছতে অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনক লৈ ইতিমধ্যে জাননী জাৰি কৰিছে যে যদিহে আপুনি জিলা পৰিষদক লৈ জাননী জিলা পৰিষদ খেলিবলৈ ন্যূনতম শিক্ষাগত অৰ্হতা হায়াৰ ছেকেণ্ডেৰী উত্তীৰ্ণ হ'ব লাগিব আৰু 10ম শ্ৰেণী উত্তীৰ্ণ হ'লেহে আপুনি 2024 চনৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব আৰু এই জাননী জাৰি কৰা দেখিবলৈ পোৱা গৈছে অসম চৰকাৰ তথা নিৰ্বাচন আয়োগৰ ফালৰ পৰা আৰু আপোনালোকক জনাইছো যে পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি প্ৰকাশ পালে নতুন নীতি নিৰ্দেশনা আৰু কেইবাটাও নীতি নিৰ্দেশনা জাৰি কৰিছে পঞ্চায়ত নিৰ্বাচন খেলিবৰ বাবে পাছ কৰিব লাগিব মেট্ৰিক আৰু মেট্ৰিক পাছ কৰিলেহে আপুনি মেট্ৰিক ফেইল কৰা লোক হ'ব নোৱাৰিব পঞ্চায়তৰ সদস্য আৰু এবাৰ কমেও মেট্ৰিক পাছ কৰিব লাগিব হিমন্ত চৰকাৰৰ কেবিনেটৰ এই বৃহৎ সিদ্ধান্ত আৰু অনুসূচিত জাতি জনজাতি সদস্যৰ বাবে 10ম শ্ৰেণীলৈ পঢ়া হ'ব লাগিব সদস্যসকল আৰু মেট্ৰিক ফেইল কৰা লোক জিলা পৰিষদৰ সদস্য ন্যূনতম উচ্চতৰ মাধ্যমিক হ'ব লাগিব বুলিও জানিব পৰা গৈছে আনহাতে পঞ্চায়ত নিৰ্বাচনত বেলটৰ সলনি ইভিএম প্ৰৱৰ্তন কৰা হ'ব আৰু এই জাননী দেখিবলৈ পোৱা গৈছে অসম চৰকাৰৰ ফালৰ পৰা দলটেক বিৰোধীৰ বাবে ৰাজনৈতিক দলৰ সদস্য অযোগ্য ঘোষণা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।